নমস্কাৰ সকলোকে স্বাগত জনাইছোঁ মোৰ চেনেলৰ এটি ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো বহুত বেছি ভালে আছে আৰু আজি নতুন ৰেচিপিটো ট্ৰাই কৰিম আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো কৰি ৰাখিছিলোঁ যদি খাবলৈ ভাল হয় আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ আৰু যদি বেয়া হয় শ্বেয়াৰ নকৰোঁ আৰু তো ফাইনেলি খাবলৈ ইমানেই ভাল হ'ল নহয় ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ভিডিঅ'টো আৰু এয়া আপোনালোকে হয়তো চিনি পাইছে আৰু কিছুমানে হয়তো চিনি নাপাব পাৰে এয়া হৈছে ওলকচুৰ থুৰ বা মুকুতা ওলকচু মুকুতা বুলিও কয় যিটো মানে প্ৰথমতে ওলায় আৰু এই বস্তুটো খুব টেষ্টি হেনো খাবলৈ মই আগতে যিটো খাই পোৱা নাই আৰু ভাবিলোঁ আজি ট্ৰাই কৰোঁচোন ৰেচিপিটো আৰু এয়া দেখিছে ধুনীয়াকৈ কাটি মেলি ল'লোঁ আৰু চুচ গুচাই ল'লোঁ আৰু ভালদৰে ধুই মেলি লৈছোঁ আৰু এয়া দেখিছে এইখিনি আগতে যিহেতু কেতিয়াও ট্ৰাই কৰা নাই ভাবিছোঁ কেনেকুৱা হয় খাবলৈতো বেছি মই সেইকাৰণে ৰন্ধা নাই মাত্ৰ শকত থুৰ 4ডালমান ওলাই আছিলে আনিলোঁ সেইডালকে থুৰ বুলি কয় বা মুকুতা বুলিও কয় আৰু এয়া দেখিছে মই ইয়াত দিম আলু বিলাহী পিঁয়াজ নহৰু জলকীয়া আৰু অকণমান যিহেতু কচু হয় ধৰিবও পাৰে আৰু ইয়াত মানে গুটি জালুক দিছে আৰু এয়া দেখিছে প্ৰথমতে এখন কেৰাহীত মই তেল গৰম হ'বলৈ দি পিঁয়াজখিনি প্ৰথমতে ভাজি লৈছোঁ আৰু তাৰপাছত দিছোঁ মানে থেতালি থোৱা নহৰু কেইফুটামান দিব লাগে তেতিয়া ভাল লাগে আৰু খাই আৰু এয়া দিছে জলকীয়া আৰু কাটি থোৱা জলকীয়াখিনি মই ইয়াত দি পেলাই ভালদৰে ভাজি ল'ম এইখিনিও আৰু খাবলৈ সঁচাকৈ ইমান যে টেষ্টি মই ভবাই নাই আগতে যিটো মই খাই পোৱা নাই আৰু এয়া দেখিছে মই পিঁয়াজ আৰু নহৰুখিনি ভাজি থাকোঁতে মই ইয়াত আলুখিনি দি দিছোঁ কাটি থোৱা আলু মই বেছি দিয়া নাই এটা দিছোঁ যিহেতু প্ৰথম ট্ৰাই কৰিছোঁ খাবলৈ বা কেনেকুৱা সেইকাৰণে মই বেছি মানে ৰন্ধা নাই আৰু তাৰপাছত দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু নিমখটো আপোনালোকৰ জোখমতে দিব আৰু আৰু এতিয়া দিছোঁ মই বিলাহী আৰু বিলাহীখিনি মই ভালদৰে ভাজি ল'ম ঢাকোন দি ভাজিব যাতে এইখিনি ভালদৰে সিজি যায় আৰু যিসকলে খাইছে মানে তেওঁলোকেতো গম পায় আৰু ইয়াৰ সোৱাদ কেনেকুৱা আৰু ইয়াৰ মানে পিচি লোৱা জালুকৰ গুড়াখিনি এতিয়া দি লৈছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু লৰাই লৈছোঁ আৰু তাৰপাছত এইখিনি ওলকচু থুৰি বা মুকুতাখিনি দি দিলোঁ আৰু এইখিনি অলপ সিজিলে আৰু আলু আৰু বিলাহীখিনি তাৰপিছত এইখিনি মই ভালদৰে মিক্স কৰিলোঁ মানে লৰাই লৈছোঁ আৰু এইখিনিতো সকলোৱে জানে আৰু সকলোৱে যিসকলে ভাত পানী ৰান্ধি থাকে আৰু তেওঁলোকেতো জানেই এইখিনি কাম আৰু এয়া এনেদৰে বনাইছোঁ ভিডিঅ'টো শেষলৈকে চাব কিন্তু আৰু যিসকলে ট্ৰাই কৰিছে তেওঁলোকে বাৰু গম পায় ইয়াৰ সোৱাদটো কেনেকুৱা হ'ব আজিকালি কিন্তু ট্ৰাই কাৰণে এবাৰ আপোনালোকে ট্ৰাই কৰি চাব মই ভবা নাছিলোঁ সঁচাকৈ ইমান যে টেষ্টি হ'ব খাবলৈ আগতে যিহেতু আমাৰ বাৰীত ওলকচু আছে আৰু এনেকৈ খোৱা নহয় আৰু এটা মানে বেমাৰৰ কাৰণে এই বস্তুটো ভাল বুলি কয় কিন্তু এনেদৰে নহয় কি কৰিব লাগে ওলকচু থুৰিখিনি ভালদৰে কলপাতত মেৰিয়াই মানে পুৰি খালে মানে যিটো পাইলছ বেমাৰ হয় সেই বেমাৰটো হেনো ভাল হয় বুলি কয় আৰু ইয়াত মই আৰু অকণমান দিলোঁ ৰেড চিলি পাউডাৰ দিলোঁ আৰু হালধিও দিছোঁ জোখমতে আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ আৰু ভালদৰে ভাজিব লাগিব যিটো বস্তু গোটেইখিনি ভালদৰে সিজিব লাগিব আৰু ইয়াত মই যিহেতু বস্তুখিনি সিজিব লাগিব সেইকাৰণে মই অকণমান পানী দিছোঁ আৰু পানী আপোনালোকে ঠাণ্ডা পানী নিদিব যিটো কচু হয় ধৰিবও পাৰে আৰু সাধাৰণতে এনেও আঞ্জাত কি কৰিব লাগে গৰম পানী দিব লাগে আৰু এইখিনি দেখিছে মই ভালদৰে ভালদৰে মিক্স কৰি লওঁ গোটেইখিনি বস্তু যাতে মিক্স হৈ যায় খুব ধুনীয়াকৈ এনেদৰে দেখিছে খুব ধুনীয়াকৈ ভাঙি দিব আপোনালোকে এটা খৰাহিত সিঁচি দিব আৰু এইখিনি প্ৰায় হ'লে আৰু ইয়াত দিছে অকণমানো ইয়াত পানী থকা নাই পানী থাকিবলৈ আপোনালোকে নিদিব আৰু এয়া দেখিছে এবাৰ আপোনালোকে কিন্তু ট্ৰাই কৰিব আৰু আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাব আৰু যিসকলে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব আৰু এবাৰ কিন্তু আপোনালোকে ট্ৰাই কৰিব ধন্যবাদ।